এটা সুখী পৰিয়াল আৰু এটা মাৰাত্মক গোপন কথা আৰু অতীতৰ এটা দুৰ্ঘটনা যিয়ে সকলোবোৰ সলনি কৰি দিলে এহাল দম্পতীৰ জীৱন। গোটেই ঘটনাৰ সবিশেষ জানিবলৈ আজি মোৰ এই কাহিনীটি আপুনি শুনিব লাগিব। বিয়াৰ প্ৰথম কেইবছৰ মানুহে কয় সেয়া নেকি জীৱনৰ আটাইতকৈ সুন্দৰ সময়, কিন্তু সকলো দম্পতীৰ ক্ষেত্ৰত এই কথা সদায় সত্য নহয়। ৰিয়া আৰু নীলৰ বিয়া হৈছিল লাভ মেৰেজ। দুয়ো কলেজ জীৱনৰ পৰা ইজনে সিজনক ভাল পাই আহিছিল। বহু বাধা বিপত্তি পাৰ কৰি অৱশেষত দুয়ো একেলগে নতুন জীৱনৰ আৰম্ভণি কৰিছিল। প্ৰথমে সকলোবোৰ ঠিকেই আছিল। সন্ধিয়া অফিচৰ পৰা উভতি আহি নীলয়ে ৰিয়াক ফোন কৰিছিল। মই আহি আছোঁ, কি আনিম তোমাৰ বাবে? ৰিয়াই হাঁহি কৈছিল, তুমি আহিলেই হ'ব। সেই সৰু সৰু কথাবোৰতেই সুখ লুকাই আছিল। কিন্তু 5 বছৰৰ ভিতৰত বহু কিবা কিবি সলনি হৈ গ'ল। এতিয়া নীলয় এখন ব্যক্তিগত কোম্পানীৰ জ্যেষ্ঠ পদত কাম কৰি আছে। দায়িত্ব বাঢ়িছে, কামৰ চাপ বাঢ়িছে, লগতে বাঢ়িছে মানসিক ক্লান্তি। গল্পটি আগুৱাই নিম যদি আপোনালোকে